जिंदाबाद जिंदाबाद श्रमिक ऐक्य जिंदाबाद 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 श्रमिक ऐक्य जिंदाबाद 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 এই চলিছে ৰাজ্যৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল হৈ পৰিল ডিব্ৰুগড় চহৰ। অসমৰ চাহ উদ্যোগত কৰ্মৰত চাহ শ্ৰমিকৰ মজুৰি 351 টকালৈ বৃদ্ধিৰ দাবীত আজি ডিব্ৰুগড়ৰ পূব আৰু পশ্চিম ৰাজ্য চক্ৰৰ কাৰ্যালয়ক ঘেৰাও কৰি আটছাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আটছাৰ বৰবৰুৱা, লাহোৱাল আৰু ডিব্ৰুগড় শাখাৰ উদ্যোগত সহস্ৰাধিক আটছাৰ কৰ্মকৰ্তাই বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। তেখেতসকলে এটা প্ৰতিশ্ৰুতি আজি ৰাখিব নাই পৰা, গতিকে আমি চৰকাৰখনক ধিক্কাৰ জনাইছোঁ আৰু অতি সোনকালে বিধানসভাৰ 2021 নিৰ্বাচনৰ পূৰ্বে যদি এইখন চৰকাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি নকৰে, চাহ শ্ৰমিকক দৈনিক ভূমি পট্টা প্ৰদান নকৰে, জনজাতিকৰণ যদি প্ৰদান নকৰে, তেতিয়াহ'লে কিন্তু চাহ জনগোষ্ঠীৰ ৰাইজৰ পৰা বিজেপি চৰকাৰখন তীব্ৰ প্ৰত্যাহ্বান পাবৰ কাৰণে কিন্তু চৰকাৰখনে সাজু হ'ব থাকিবৰ কাৰণে আমি সকীয়াই দিছোঁ। আটছাৰ ডিব্ৰুগড় শাখাৰ সভাপতি সুৰজ নায়ক, সম্পাদক সুনীল পাটৰ, বৰবৰুৱা শাখাৰ সভাপতি জোন কৰ্মকাৰ, ভাৰপ্ৰাপ্ত সম্পাদক মৌচম ওৰাং, লাহোৱাল শাখাৰ সভাপতি অজয় দাস, ভাৰপ্ৰাপ্ত সম্পাদক গোবিন্দ ভূমিজৰ নেতৃত্বত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিৰ্ধাৰণ কৰিব নোৱাৰাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। কাৰ্যসূচীৰ জৰিয়তে আমি বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি জনাব বিচাৰিছোঁ, যিহেতু অত্যাৱশ্যকীয় মূল্যবৃদ্ধি সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সময়ত 2018 চনৰ পৰা 2020 চনলৈকে আজি চৰকাৰে গঠন কৰি দিয়া মিনিমাম ৱেজ এডভাইজাৰী বোৰ্ডে মাত্ৰ 30 টকা ৱেজ বৃদ্ধি কৰিলে। 30 টকা ৱেজ বৃদ্ধি কৰাৰ পিছত আজি পৰ্যন্ত চাহ শ্ৰমিকৰ মূল্য বৃদ্ধি নহ'ল, মজুৰি বৃদ্ধি কৰা নহ'ল। সেয়েহে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে চাহ শ্ৰমিকৰ মজুৰি 351 টকালৈ বৃদ্ধি হ'ব লাগিব। চাহ জনগোষ্ঠীৰ লোকসকলক ভূমি পট্টা প্ৰদান কৰিব লাগিব, চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। অন্যথা পৰৱৰ্তী সময়ত 2021 যি বিধানসভা নিৰ্বাচন, এই 2021 নিৰ্বাচনত বিজেপি চৰকাৰে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ পাবলৈ সাজু থাকক। তেওঁলোকে কৈছিলে আমাৰ চৰকাৰ অহাৰ লগে লগে যিহেতু চাহ শ্ৰমিকৰ দৈনিক মজুৰি আমি 351 টকালৈকে বৃদ্ধি কৰিম, তেওঁলোকৰ ভূমি পট্টা প্ৰদান কৰিম, তেওঁলোকৰ জনজাতিকৰণ কৰিম, কিন্তু তেওঁলোকে এটাও ফুলফিল কৰিব পৰা নাই। তেওঁলোকে অকল ইলেকশ্যনৰ সময়তে তেওঁলোকে এই যোৱাবাৰ 2500 টকা, এইবাৰ 3000 টকা, আমাৰ চৰ্দাৰবোৰক মোবাইল, আমাক 3000 চৰ্দাৰবোৰৰ মোবাইল, চাইকেল, স্কুটি নালাগে, আমাক মজুৰি যিখিনি আমাৰ শ্ৰমিকে আমাৰ যিখিনি কষ্ট কৰে তেওঁলোকৰ 351 টকা হাজিৰা, অন্ততঃ তেওঁলোকে হাজিৰাটো বঢ়াওক আৰু তেওঁলোকে ভূমি পট্টা প্ৰদান কৰক আৰু তেওঁলোকে জনজাতিকৰণ দিয়ক। আমি সেইটোৱে বিচাৰিছোঁ, কিন্তু তেওঁলোকে সেই আজিলৈকে এটাও দাবী ফুলফিল কৰিব পৰা নাই। 2017 চনৰ 25 ছেপ্টেম্বৰত গঠন কৰা নিম্নতম মজুৰি উপদেষ্টা পৰিষদে 2 বছৰ ধৰি মজুৰি নিৰ্ধাৰণ কৰিব নোৱাৰিলে বুলি উল্লেখ কৰি 2015 চনৰ পৰা 17 চনলৈ ট্ৰেড ইউনিয়ন আৰু মালিক পক্ষৰ দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকৰ মজুৰি 43 টকা বৃদ্ধি কৰিছিল। কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ পিছতো 2018 চনৰ পৰা 2020 চনলৈ চৰকাৰে গঠন কৰা নিম্নতম মজুৰি উপদেষ্টা পৰিষদে চাহ শ্ৰমিকৰ মজুৰি মাত্ৰ 30 টকা বৃদ্ধি কৰে। অন্যহাতে ইয়াক বিজেপি চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ বিপৰীতে প্ৰতিশ্ৰুতি বুলি অভিহিত কৰিছে। ইফালে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে ডিব্ৰুগড়ৰ পূব আৰু পশ্চিম ৰাজচক্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। স্মাৰক পত্ৰত দৈনিক মজুৰি 351 টকালৈ বৃদ্ধিৰ উপৰিও 2018 চনৰ পৰা সম্পাদন নোহোৱা চাহ শ্ৰমিকৰ মজুৰি শীঘ্ৰে সম্পাদন কৰা, চাহ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান কৰা আৰু চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে। আজি আমি এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আমি তেখেতসকলক জনাই দিব বিচাৰিছোঁ যে আমাক টোপ নালাগে। আচলতে আমি বিচাৰিছোঁ আমাৰ যিটো মৰ্যাদা, আমি খিলঞ্জীয়া আৰু খিলঞ্জীয়াৰ যি মৰ্যাদা আছে আমি তাক অতি শীঘ্ৰে পূৰণ কৰিবলৈ দাবী জনাইছোঁ। অন্যথা অনাগত যি আমাৰ নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনত কিন্তু আমি চাহ জনজাতি ছাত্ৰ সন্থাই আমি প্ৰয়োজন সাপেক্ষে তেখেতসকলক হয়তো আমাৰ চাহ বাগিচাবিলাকত আমি প্ৰৱেশ কৰা আমি বন্ধ কৰিম আৰু তেখেতসকলৰ চৰকাৰৰ বিৰুদ্ধে আমি যি কাৰ্যসূচী ল'ব লাগে আমি অতি তীব্ৰতৰ কৰি আগবঢ়াই লৈ যাম। বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে হিটলাৰী শাসনৰ পৰা একেবাৰে চাহ শ্ৰমিকক লগতে চাহ জনগোষ্ঠীক পিঠি দি আহিছে। এইটো অপ্ৰিয় হ'লেও সত্য, কিন্তু আমি আজি তাৰিখত তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী গৃহ জিলাৰ পৰা হিমন্ত বিশ্ব শৰ্মাই হওক, সঞ্জয় কিষাণে হওক,
আদি কৰি যিখিনি মন্ত্ৰী লেভেলত তেখেতবিলাকে এচি ৰুমত ঘূৰি ঘূৰি চাহ জনগোষ্ঠীক ভিক্ষাৰী স্বৰূপ আখ্যাত দিছে ৩০০০ টকা দি চাহ শ্ৰমিকক যি ভিক্ষাৰী স্বৰূপ আখ্যাত দিছে তাৰ পৰা বিৰত থাকক। ভাৰতৰ বিখ্যাত জ্যোতিষী সাই বাবাৰ উপাসক পণ্ডিত গণেশ শাস্ত্ৰী। যোগাযোগৰ ঠিকনা হোটেল লিটিল পেলেচ ৰুম নম্বৰ 120 80 ৰোড মাৰোৱাৰীপট্টি ডিব্ৰুগড়।